গুড মৰ্ণিং। মই কাকু মোৰ ইউটিউব চেনেল কাকুপতিবলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিহুল 3 নম্বৰ দিন, মানে আজি 17 অক্টোবৰ। আজি হৈছে কাতি বিহু, আৰু কাতি বিহুৰ সকলোলৈকে বহুত আন্তৰিক হিয়া ভৰা শুভেচ্ছা দিনটো যাচিলোঁ। আৰম্ভণি হৈ গৈছে এনেদৰে, আৰু এইফালে বেলিটো সোনকালে ওলালেই। আজি বতৰটো ভাল যেন লাগিছে। এয়া হৈছে যোৱা বছৰ অৰ্থাৎ ইংৰাজী 2023 বৰ্ষৰ লক্ষী পূজাৰ দিনা, আৰু সেই দিনটো মই ধুনীয়াকৈ এটা ভিডিঅ' কেপচাৰ কৰি ৰাখিছিলোঁ। ভিডিঅ' তেনেকৈ দিয়া হোৱা নাছিলে। এইবাৰ ভাবিলোঁ আপোনালোককো সেই যোৱা বছৰৰ ভিডিঅ' ভাগ পূজাভাগ দেখুৱাওঁ কেনেকুৱা হৈছিলে। আৰু এইফালে ৰংগুলি আঁকিছিলোঁ। হালধি লগালে লক্ষী পূজাৰ দিনাখন ভাল বুলি কয়, আৰু আটা দি আৰু শেৱালি ফুল কেইপামান আনি ধুনীয়াকৈ মই সজাইছিলোঁ। আৰু এফালে এখন শৰাইও আগবঢ়াইছিলোঁ ঘটত পানী এনেকৈ আমপাত দি। আৰু সেই পূজাভাগ বৰ ধুনীয়াকৈ পাৰ হৈ গৈছিল, আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। আৰু এইবাৰো পূজাভাগ অকণ বিশেষ, আপোনালোকে যোৱা ভিডিঅ'টো চাইছে আৰু মৰম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। মই বাৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰি আছোঁ। আপোনালোকৰো বিহু আৰু পূজা কেনেকুৱা গৈছে এবাৰ কমেণ্ট কৰি জনাব। সকলোৱে ভালে কুশলে থাকক, আৰু লগতে আমাকো আশীৰ্বাদ কৰিব, আমি ভালে কুশলে মানে আগবাঢ়ি যাবৰ কাৰণে। এতিয়া ৰাতিপুৱাৰ সময়, সোনকালে উঠিলোঁ। উঠি যিখিনি যোৱা লক্ষী পূজাৰ চাকি জ্বলাইছিলোঁ সেইখিনি নমাই ৰাখি থৈছোঁ, আৰু ঘৰ চাফ চিকুণ কৰি চাকি এগছ জ্বলাই ৰাখিলোঁ। আৰু মই যিখিনি পায়স পূৰ্ণিমা ৰাতি বনাইছিলোঁ, মানে লক্ষী পূৰ্ণিমা ৰাতি বনাইছিলোঁ, সেই পায়সখিনি খোৱা নাছিলোঁ, আগবঢ়োৱা নাছিলোঁ। আৰু ৰাতি সেই পায়সখিনি বাহিৰত যেতিয়া জোনৰ পোহৰ পৰে বুলি কয়, তাত সেইখিনি খালে বহুত ভাল। আৰু মই বনাই সেই তেনেদৰে বাহিৰত মানে ৰাখি থৈছিলোঁ। ওপৰত কিবা পৰিব নোৱাৰাকৈ এখন চালনী দি ৰাখিছিলোঁ। আৰু ৰাতিপুৱা মই শুই উঠিয়ে লগালগ গোঁসাই ঘৰত যেতিয়া চাকি গছ জ্বলালোঁ, তাতে মই সেই তাৰে পায়স অকণমান পাতত আগবঢ়াই দিলোঁ, আৰু তাৰ পাছতে খালোঁ। বহুত টেষ্টি হৈছিলে। এতিয়া চাহ অকণ খাব লাগিব। দিনটো কাম বন বহুত আছে। আৰু এইখিনি চিৰা নাৰিকল দি বনাইছিলোঁ, অলপ আছিলে, আৰু মিঠৈ এটা। চাহকণ খাই লওঁ পায়সকণৰ সৈতে। আৰু বিহু বুলি আমাৰ দিনত চিৰা জলপান থাকে। দুপৰীয়া চিৰা জলপান খোৱা হ'ব, আৰু ভাত সাজ দুপৰীয়া মানে দেৰিকৈ খোৱা হয়, আৰু বিহু বুলি কিবা এটা নিশ্চয় খোৱা হয়। আৰু তাৰ কাৰণে এটা বস্তু মানে এইখিনি ঢেকীয়া আৰু এইখিনি কলমৌ শাক, এইখিনি এতিয়া বাচিব লাগিব। এই শাকখিনিৰে বনাম মাছৰ আঞ্জা, আৰু সেইখিনি মাছ অনা নাই এতিয়ালৈকে, কাৰণ ৰাতিপুৱা এতিয়া মই এইখিনি যোৱাকালিয়ে লৈ আহিলে, আৰু এইখিনি এতিয়া ধুনীয়াকৈ বাছি ৰাখিম। চাহকণ খাই লওঁ, আৰু দিনটো সকলোৱে শুভ হওক। আৰু ঢেকীয়াখিনি বাছি মানে এনেকৈ এতিয়া মানে খোৱা সময়লৈকে এতিয়া ৰ'দটো ওলাইছে, আৰু ৰ'দত অলপ দেৰি শুকাবলৈ দিম। মই ঢেকীয়া আনিলে প্ৰায় এনেকৈ কৰোঁগৈ। আৰু খেতিত লাগি আছোঁ, এইফালে খেতি কৰিবলৈ মাটি চহাই আছোঁ। এইখিনি ইয়াত কি দিবা কৈ দিয়া। ইয়াতে আজি লাহেকৰ গুটি সিঁচা হ'ব। দিনত কাম কৰি আছোঁ কাৰণ অফিচ বন্ধ। দিনত কাম বন কৰি আজৰি হ'লোঁ, আৰু এতিয়া সন্ধিয়া হ'ব। সন্ধিয়াৰ কাৰণে আকৌ আজি কাতি বিহুৰ কাৰণে প্ৰসাদ এমুঠি আগবঢ়াম। এতিয়া তাৰে যোজা কৰি আছোঁ। গতিকে বহুত লৰালৰি কামখিনি কৰি লওঁ, তাৰপিছতে লগ পাই আছোঁ মাজে মাজে। লক্ষী পূজাৰ দিনা বুট মগু নাৰিকল আৰু চিৰা নাৰিকল চেনি এনেকৈ দিছিলোঁ প্ৰসাদ। আৰু আজি দিম অকল মগু আৰু নাৰিকল ৰুকি, আৰু তাৰ কাৰণে নাৰিকল এটা লৈ লৈছোঁ দিবৰ কাৰণে। ইয়াৰ যিটো ওপৰৰ কলাৰ অংশখিনি এইখিনি আঁতৰাব লাগিব। এইখিনি সময়ৰ পাছতে সন্ধিয়া হ'ব। এইফালে জোনো ওলালে, আৰু চাকিখিনি মই ৰেডি কৰি লৈছোঁ। এইখিনি চাকি ধুনীয়াকৈ তেল শলিতা দি যোগাৰ কৰি ল'লোঁ। এতিয়া সন্ধিয়া হৈ আহিছে, চাকি গছ দি লওঁগৈ। এতিয়া কলগছ মই তুলসী তলত জ্বলাম, ধুনীয়াকৈ জ্বলাই ল'লোঁ। চাকি গছ দি লওঁগৈ। নতুন ঘৰখনত এই 3টা দিন বহুত ব্যস্ততাৰে পাৰ কৰিলোঁ,
আৰু যিমানখিনি পাৰোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ, কিন্তু তাৰ মাজতো বহুত কাম আপোনালোকৰ আগত দেখুওৱা নহ'ল, কাৰণ অকলে অকলে সেইখিনি কৰা ইমান সম্ভৱো নহয়। তাৰ মাজতে যে আপোনালোকে বহুত মূল্যৱান সময়খিনি উলিয়াই মোৰ ভিডিঅ'টো চালে, তাৰ বাবে পুনৰবাৰ ধন্যবাদ যাচিছোঁ। আৰু আগৰ ভিডিঅ'টোত যিসকলে মোক মেছেজ কৰিছে, তেওঁলোকৰ ভিডিঅ' মই অলৰেডি যেতিয়া নতুন ফ্ৰেণ্ড হৈছোঁ, তেওঁলোকৰ ভিডিঅ' মই প্ৰায় চাইছোঁ বাৰু, আৰু ভাল লাগিছে সকলোৰে ভিডিঅ'বিলাক চাই। আপোনালোকেও আগবাঢ়ি যাওক এনেদৰে, আৰু মোকো আশীৰ্বাদ কৰিব। এইবিলাক কাম আচলতে ভাল লগা কাম, যিবিলাক কাম কৰি আমি আপোনালোকে ভাল পাওঁ। যিটো ইমান ব্যস্ততাৰ মাজতো যে এই সময়কণ নিজক দিবলৈ লৈছোঁ বা নিজৰ কাৰণে উলিয়াইছোঁ, তাৰ কাৰণে ভাবি বহুত সুখ অনুভৱ হয়। আৰু বৰষুণটো আহিলে কাৰণে ওপৰত পাত এখন দি দিছোঁ, পানী পৰিছে দেখিছেনে? এতিয়া ধুনীয়াকৈ জ্বলি থাকিব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ এটা নতুন দিন, নতুন কিছুমান প্ৰতিভা লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আৰু আজিলৈ আহোঁ, গতিকে সকলোকে নমস্কাৰ জনাই বিদায় মাগিছোঁ।